তাৰপিছত মই ক'লো তই অসমত থাকি তই কি বাংলা মাৰিব আহিছ? ই কৈছে অসমীয়াখিনি মাৰিম বোলে। তো ইয়াত অসমীয়াক মই এতিয়া বৰ্তমান ড্ৰাইভ কৰি আছোঁ, নহ'লে ভালকৈ গালি দিবলৈ মই মানে ঘৰৰ মানুহৰ লগত আহি আছোঁ, নহ'লে ভালকৈ ঝাৰিলোহেঁতেন ইয়াক, কিন্তু ঘৰত গৈ ঝাৰিম ভালকৈ। তো আজি এটা আইফোন কিনিলোঁ আপোনালোকৰ কাৰণে, মানে গিভাৱে দিম। হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে ডিম্পুদাৰ বিষয়ে। ডিম্পুদাই এইবাৰ আইফোন গিভআৱে দিব, তাক লৈ ইনষ্টাগ্ৰামত কি কয় আপোনালোকে চাই লওক। হে দোস্ত, আজি এটা আইফোন কিনিলোঁ আপোনালোকৰ কাৰণে, মানে গিভাৱে দিম। মোৰ চেনেলত গিভাৱে নিদিওঁ, আমাৰ যে অ'কে পে এপটো আছে য'ত দ্বাৰা ৰিচাৰ্জ কৰিলে কেছবেক পায়, সেই এপটোত আমি গিভাৱে দিম। তাৰ কাৰণে তিনিটা ক্ৰাইটেৰিয়া হৈছে, সেই এপটোত যি বেলেঞ্চ থাকে সেই বেলেঞ্চেৰে ৰিচাৰ্জে কৰিব পাৰি বাৰু, সেই বেলেঞ্চ 1000 মেইনটেইন কৰিব লাগিব, আৰু তাৰপিছত আৰু 5 ষ্টাৰ ৰেটিং এটা দিলেই হ'ল। চ' এইটো যোনে দিয়ে তাক দিয়া হ'ব। 26 তাৰিখে ৰিজাল্ট পাই যাব মোৰ ইনষ্টাগ্ৰামত। তো এই ফোনটো আজি কিনিলোঁ পুৰা কেছ পইচাৰে আইফোন, আৰু ফাৰ্ষ্ট পুৰস্কাৰ আইফোন, ছেকেণ্ড পুৰস্কাৰ 10,000 টকা ৱালেটত দিয়া হ'ব, থাৰ্ড পুৰস্কাৰ 5,000 টকা ৱালেটত দিয়া হ'ব। তো আজি ডাউনলোড কৰক আমাৰ অ'কে পে এপ, ৰিচাৰ্জ কৰক, পইচাও পাওক, লগতে আইফোনো পাওক। মই ভিডিঅ' এটা দি আছোঁ বাৰু কেনেকৈ কি চব। নেক্সট নিউজটো হৈছে পৰমাৰ বিষয়ে। পৰমাক এটা ৰং নাম্বাৰে কল কৰি তেওঁক ধমকি দিয়ে। বেচিকেলি মানুহজন বৰপেটাৰ হয় আৰু মানুহজনে বেংগলীত কথা কয়। তাৰপিছত পৰমাই অসমত থাকি অসমীয়া কথা কোৱাৰ কথা কয়। তাৰপিছত মানুহজনে অসমীয়াবোৰক মাৰিম বুলিও কয়। তাৰে এটা ক্লিপ আপোনালোকে চাই লওক। নমস্কাৰ, এইফালে ফোন নাম্বাৰ দেখিছেনে? এই নাম্বাৰটো আপোনাক ভালকৈ এবাৰ চাই লওক। ৰং নাম্বাৰ লাগিছে, মোক ফোন কৰি কৈছে বাংলাত কথা পাত বুলি। সি মোক চিনি নাপায়, মই কোন হয় কি কথা গম নাপায় এই নাম্বাৰটোৱে মানে। কিন্তু এই ফোন কৰি আছোঁ, মই কথা বতৰা পাতিলোঁ, ইয়াৰ ঘৰ বৰপেটাত বুলি কৈছে, ইছমাইল নেকি আৰু নামটো মই গম নাপাওঁ নামটো কি হয়। তাৰপিছত মই ক'লো তই অসমত থাকি তই কি বাংলা মাৰিব আহিছ? ই কৈছে অসমীয়াখিনি মাৰিম বোলে। তো ইয়াত অসমীয়াক মই এতিয়া বৰ্তমান ড্ৰাইভ কৰি আছোঁ, নহ'লে ভালকৈ গালি দিবলৈ মই মানে ঘৰৰ মানুহৰ লগত আহি আছোঁ, নহ'লে ভালকৈ ঝাৰিলোহেঁতেন ইয়াক, কিন্তু ঘৰত গৈ ঝাৰিম ভালকৈ। কিন্তু মই ভাবিছোঁ মই ঝৰাৰ লগতে আপোনালোকক যদি অলপ ইয়াত ঝাৰি দিয়ে, কণ্টেক্ট নাম্বাৰটো ফোন এটা কৰক। আৰু অসমীয়াক গালি দিম বুলি যিটো কৈছে, অসমীয়াক গালি দিব, অসমীয়াক মাৰিম বোলে, মানে বহুত কথা কৈ আছে। মই এতিয়া ৰেকৰ্ডিং হৈ আছে, আৰু ৰেকৰ্ডিং মই দিম বাৰু পিছত, কিন্তু এতিয়া বৰ্তমান আপোনালোকে এটা এটাকৈ যদি ফোন কৰি ভালকৈ বুজাই দিয়ে তো ভাল লাগিব। প্লিজ যাতে সকলোৱে এটা এটা কল কৰে, তাৰে আশা ৰাখিছোঁ। চাই লওক। নেক্সট নিউজটো হৈছে অবুলো নমস্কাৰৰ বিষয়ে। অবুলো নমস্কাৰে অল আছাম ৰাইড কৰিব বুলি জনায়। তাক লৈ ইনষ্টাগ্ৰামত ষ্টৰিত কি দিয়ে আপোনালোকে চাই লওক। নমস্কাৰ বন্ধুসকল, আৰু আমি প্ৰথমবাৰৰ বাবে আমি গৈ আছোঁ অল আছাম ৰাইড। আৰু ৰাইড বুলি কওঁতে আমি প্ৰথম যাম অগ্নিনাভ মন্দিৰ, মানে তেজপুৰ হৈ কিনে নাজিৰাত যোনটো বিখ্যাত মন্দিৰ আছে অগ্নিনাভ বাবাৰ মন্দিৰত, শিৱ মন্দিৰ, সেই মন্দিৰটোত যাম। আশা কৰিছোঁ আপোনালোকক সকলোকে লগ পাম। আপাৰ আছাম অকণমান আজি আমি দুদিনমান থাকিমো তাত, আৰু বেলেগ বেলেগ জেগাতো যাম। চ' ধুনীয়াকৈ আপোনালোকৰ আপডেটবোৰ দি থাকিম, ক'ত যাম ক'ত নাযাম। আৰু কাৰোবাৰ যদি সেই মন্দিৰ অগ্নিনাভ মন্দিৰটোৰ ওচৰত কাৰোবাৰ যদি ঘৰ আছে, প্লিজ আমাক কণ্টেক্ট কৰক, কাৰণ আমি একো নাজানো। প্ৰথমবাৰৰ কাৰণে মানে মই আৰু আমাৰ কুকুৰটো একেলগে মানে তিনিটা গৈ আছোঁ, আৰু বেলেগ নাথাকে আমাৰ লগত। চ' কোনোবাই যদি আমাক জইন কৰিব বিচাৰিছে, নহ'লে বা আমাক যদি কাৰোবাৰ ঘৰ আছে ওচৰে তাত, চ' প্লিজ আমাক ইয়াতে মেছেজ কৰক ইনষ্টাগ্ৰামত, জল্দি লগ পাম সকলোকে। নেক্সট নিউজটো হৈছে হৰিপ্ৰসন্ন হাজৰিকাৰ বিষয়ে। হৰিপ্ৰসন্ন হাজৰিকা হৈছে এজন শিৱসাগৰত যুৱক। তেওঁ ৰিচেণ্টলি এখন বিমান ক্ৰয় কৰে। তেওঁ জনায় যে বিমানখন শিৱসাগৰত এখন ৰেষ্টুৰেণ্টৰ ৰূপ দিব। নেক্সট নিউজটো হৈছে CISF চিফৰ বিষয়ে। নীনা সিঙক ফাৰ্ষ্ট মহিলা CISFৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি কৰা হৈছে। তাক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। থেংক ইউ ফৰ ৱাচিং।